আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আমি এতিয়া আমাৰ মহিলাসকলৰ অৰ্থনৈতিকভাৱে সবলীকৰণ কৰাৰ দিশত আমি আৰু এটা নতুন পদক্ষেপ লৈছোঁ, সেইটো হৈছে হোমষ্টে। যিটো আপোনালোকে জানে যে আজিকালি ধৰক মানুহে টুৰিজিমত খুব পৰ্যটক বিভাগত টুৰিজিমত খুব ইম্পৰ্টেঞ্চ দিছে, সকলো মানুহ আহে আৰু যিহেতু আমাৰ অসমলৈ এতিয়া মানুহ বহুত অহা হৈছে, কাজিৰঙালৈ গৈছে, কিন্তু কাজিৰঙাটো এতিয়া পূৰা ছেচুৰেশ্যনৰ টাইপেই হৈ গৈছে। তাৰপিছতে পবিতৰা আছে, তাৰপিছতে মানস আছে, কিন্তু এতিয়া আমি ৰায়মনালৈ আমি শ্বিফ্ট কৰিছোঁ আমাৰ এটেনশ্যন, যাতে ৰায়মনালৈ এতিয়া এইটো আনডিছকাভাৰ্ড হৈ আছে এতিয়ালৈকে, আৰু সেইকাৰণে আমি ইয়াতে হোমষ্টে খুলিবলৈ আহিছোঁ। আমাৰ SHG মহিলাসকলে আজি ইয়াত এটা আমি চাইছোঁ ধুনীয়া হোমষ্টে আছে, আৰু এগৰাকী SHG মেম্বাৰে তেওঁ খুলিছে, আৰু পিছত আমি লাহে লাহে আৰু খুলিম হোমষ্টে। যিমানে পৰ্যটক বাঢ়িব আমি হোমষ্টে খুলিম, আৰু খোলাৰ লগে লগে আমাৰ মহিলাসকলৰ আৰ্থিকভাৱে তেওঁলোকৰ এইটো এডিশ্যনেল ইনকাম হ'ব, যিটো ইনকাম হৈ থাকে, কিন্তু এইটো যিটো আমাৰ টুৰিষ্ট ছিজনত তেওঁলোকৰ এডিশ্যনেল ইনকাম হ'ব, লগতে তেওঁলোকৰ এমপ্লয়মেণ্টটো হ'ব, ইয়াত মানুহ এমপ্লয়মেণ্ট দিব পাৰিব। চ' ইট উইল লেটাৰ অন ইট উইল বিকাম এন ইণ্ডাষ্ট্ৰী ইন ডিউ কোৰ্চ অফ টাইম। আৰু আমাৰ আপোনাক মই আগতেও কৈছোঁ যে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আজি যিখিনি মহিলা আপোনালোকে দেখিছে, ইমান ফূৰ্তি, ইমান এইটোৱে যেনেকৈ মানুহে এটা সেউজীয়া বিপ্লৱ আহিছিল, গ্ৰীণ ৰিভলিউশ্যন বা ব্লু ৰিভলিউশ্যন বা হোৱাইট ৰিভলিউশ্যন, ঠিক তেনেকৈ এতিয়া আমাৰ উইমেন ৰিভলিউশ্যন আহিছে। মহিলাসকলে এইটো নহয় যে তেওঁলোকে কাম নকৰাকৈ ওলাই অহা নাই, ৰাতিপুৱা তেওঁলোকে নিজৰ ঘৰৰ সকলো কাম কৰি তথাপিও তেওঁলোক ওলাই আহিছে, কাৰণ তেওঁলোকে নিজে এতিয়া আৰ্থিকভাৱে আৰু সামাজিকভাৱে তেওঁলোকে সবল হ'বলৈ বিচাৰিছে, আৰু সবল হৈছেও, কিন্তু আৰু সবল হ'ব লাগিব। প্ৰত্যেকগৰাকী মহিলাই লাখপতি হ'ব লাগিব, তেওঁলোকে লাখৰ ওপৰত, যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সোণালী সপোন যে অসমৰ প্ৰত্যেকগৰাকী মহিলাই লাখপতি হ'ব লাগিব, আমাৰ মহিলাসকলে হৈ দেখুৱাব আৰু মাননীয় মুখ্যমন্ত্ৰীৰ সপোন দিঠকত পৰিণত কৰিব। এটা লৈছোঁ গোটেই অসমত, কাজিৰঙাত লৈছোঁ, মাজুলী লৈছোঁ, চিংফৌ গাঁৱত লৈছোঁ, আৰু কোকৰাঝাৰত আমি এই ৰায়মনা লৈছোঁ, আৰু সিপিনে ওদালগুৰিত লৈছোঁ, বিটিআৰত আমি 2টা লৈছোঁ, আৰু শোণিতপুৰত লৈছোঁ। তেনেকৈ আমি বেলেগ বেলেগ ঠাইত লৈছোঁ, 20টা লৈছোঁ, আৰু এইটো আমি এই বছৰৰ কাৰণে লৈছোঁ, আকৌ 23-24ত আমি এইটো বঢ়াম।